আজি ভিডিঅ'টোত জিকাৰে মাছৰ টেঙা কেনেকৈনো বনাইছিলোঁ চাওঁ আহকচোন। প্ৰথমতে মাছ কেইপিচ ফ্ৰাই কৰি লৈছিলোঁ। ফ্ৰাই হৈ যোৱাৰ পিছত কাটি থোৱা দুটা পিঁয়াজ আৰু জলকীয়াখিনি প্ৰথমতে ভাজি ল'ম। ইয়াৰে পিছত পিঁয়াজখিনি ৰঙচুৱা নোহোৱালৈ অলপ সময় ফ্ৰাই কৰি ল'ম ল' ফ্লেমত। পিঁয়াজখিনি ফ্ৰাই হৈ যোৱাৰ পিছত আদা নহৰু পিঁয়াজৰ পেষ্ট 2 চামুচ দি দিম। ইয়াৰ পিছত হালধি আধা চামুচ, নিমখ সোৱাদ অনুযায়ী আৰু জিৰা গুড়ি আধা চামুচ এড কৰি দিম। এতিয়া মছলাখিনি ভালদৰে মিহলি হৈ নোযোৱালৈ 5 মিনিটমান এনেদৰেই ল' ফ্লেমত লৰাই থাকিব লাগিব। এয়া মছলাখিনিয়ে তেলটো এৰি দিছে, মানে মছলাখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া আমি আলুখিনি এড কৰিম। আলুখিনি এড কৰি লৈ আমি মিডিয়াম ফ্লেমত আলুখিনি 10 মিনিটমান ভাজি ল'ম। যেতিয়ালৈ আলুখিনি আধা সিজা নহয় তেতিয়ালৈ ভাজি থাকিব লাগিব। আলুখিনি অলমষ্ট সিজি গৈছে। এয়া দেখিছেনে, এপিচ আলু কাটি দেখাইছোঁ। আধা সিজি গৈছে যিহেতু আমি এতিয়া জিকাখিনি ইয়াতে এড কৰি ল'ম। জিকাখিনি গলি নোযোৱালৈ এনেদৰে লাহে লাহে ল' ফ্লেমত লৰাই থাকিব লাগিব। এয়া জিকাখিনি অলমষ্ট গলি গৈছে আৰু জিকাৰ পৰা পানী কিমান ওলাইছে দেখিছেনে বাৰু। এতিয়া আমি লাহেকৈ গৰম কৰি থোৱা পানীখিনি এড কৰি দিম ইয়াতে। পানীখিনি এড কৰি ভালদৰে উতল নহালৈ আঞ্জাখন মিডিয়াম ফ্লেমত এৰি দিম। আঞ্জাখনৰ ভালদৰে উতল অহাৰ পিছত ভাজি থোৱা মাছ কেইপিচ ইয়াতে এড কৰি দিলোঁ। আৰু কাজি নেমু এটাৰ ৰস উলিয়াই থৈছিলোঁ, ৰসখিনিও ইয়াতে দি দিম। মাছৰ টেঙাৰ জোলখন আমাৰ ৰেডি হৈ গ'ল খাবলৈ। আপোনালোকেও এনেদৰে বনাই চাবচোন আৰু ৰেচিপিটো ভাল লাগিলে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব।